স্বাগতম জনাইছো আকৌ এবাৰ মনোজ ব্লগলৈ। আজি হাই ৰোডত বাইক চলাই যাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। হাই ৰোডত আজি ব্লগ বনাব গৈ আছোঁ। এটা এলপি মণ্ডপ হয়, মতলব শাদি মণ্ডপ, শাদি তাদি হয়, দুক্তব। এতিয়া আমি ব্ৰিজৰ ওপৰত উঠিছোঁ। এইটো এটা হাই ৰোড হয়, চাই লওক। টাউনীয়া এৰিয়া হয় একচুৱেলি। কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো চাহৰে লগতে চেনাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো ঐ কলি যাই হানি জানে নাচিলে হয় চুনাত বুকুখন দেখা নধৰিলে হয় আৰু পুলিচে ধৰিলে হৈ গ'ল আৰু দে চলিব এনেকৈ বিনা হেলমেট একো এটা লগোৱা নাই, বিনা লাইচেন্সত বাইক চলাই আছোঁ। লাহে কৰি আৰু টাউন এৰিয়া পাইছোঁ আৰু চেন্নাইত এটাই ভাল লাগে, পুলিচৰ পদকখিনি মেইন ৰোডত নাথাকে আৰু থাকিলে মানে হৈ গ'ল আৰু ধৰিলে মানে কি হ'ব আৰু জানেই আৰু চেন্নাইত আহিলে এনেকুৱা নিজৰ গাঁৱৰ নিচিনা একদম ঘূৰি আছোঁ, গাঁৱৰ লিখীয়া নিজৰ এৰিয়া লিখীয়া বাইক চাইক চলাওঁ। কাৰণ আমি তামিল ভাষাত আছিলে জেগা লিখীয়া হয়। এই বস্তুটো কি আছিলে? এই বস্তুটো আছিলে বিয়া চিয়া হ'লে মানে ল'ৰা ছোৱালী দুটাকে গাড়ীত উঠাই কিনি লৈ যায়।
লাগিলে যদি কিবা এটা কৰি দিয়ক আৰু দে আৰু জানে